হেল্ল' গাইজ, আজি আপোনালোকৰ মাজত আগবঢ়াম গসাগু আৰু লসাগুৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো আছে 12, 18 আৰু 24ৰ গসাগু কিমান? আপোনালোকে গসাগু মানে এটা কথা মনত ৰাখিব, গসাগু মানে সকলো সময়ত ডিফাৰেঞ্চটো চাব। যিটো ডিফাৰেঞ্চ কম সেইটো ডিফাৰেঞ্চ ল'ব হা। এতিয়া দেখা আপোনালোকক ইয়াতে আছে 12, 18, 24। তিনিটাৰ মাজত ডিফাৰেঞ্চ কিমান হয় চাব। 12 আৰু 18ৰ মাজত ডিফাৰেঞ্চ কিমান হ'ল? 6। 18 আৰু 24ৰ মাজত ডিফাৰেঞ্চ কিমান হ'ল? 6। তেনেহ'লে 12, 18 আৰু 24ৰ গসাগু কিমান হ'ব? 6। আপোনালোকে সকলো সময়তে ডিফাৰেঞ্চটো চাব। ডিফাৰেঞ্চটো কম ডিফাৰেঞ্চ থকাটো চাব। ইয়াৰ উৎপাদক হ'ল কিমান, গসাগু হ'ল কিমান? 6। আহক নেক্সট প্ৰশ্নটো চাওঁ। ইয়াতে কিমান আছে? 18, 48ৰ গসাগু কিমান? আপোনালোকে সকলো সময়তে ডিফাৰেঞ্চটো চাব। ডিফাৰেঞ্চটো কিমান হ'ল? 18, 48। ডিফাৰেঞ্চটো কিমান হয় চাব। 8ৰ পৰা 8 গ'লে 0, 4ৰ পৰা 1 গ'লে 3। তেনেহ'লে ইয়াৰ উৎপাদক কিমান ওলাল? ডিফাৰেঞ্চ কিমান ওলাল? 30। আপোনালোকে চাব 30 হ'ব, নহ'লে 30ৰ উৎপাদক হ'ব। 30টো ইয়াত 18টো নাযায়, 48টো নাযায়, তেনেহ'লে 30ৰ উৎপাদক ওলাব। 30ৰ উৎপাদক কিমান হয়? 10 আছে, 6 আছে, 3 আছে। আপোনালোকে ডাঙৰৰ পৰা চাই যাব একেবাৰে। ইয়াতে 10 চাবচোন, 18, 48 যায় নেকি? এটাও নাযায়। তেনেহ'লে কি কৰিব? 6 চাব। 6, 48 যায় না? 6, 8 গুণ 48, 6, 18টো যায়, 6, 3 গুণ 18। তেনেহ'লে ইয়াৰ উৎপাদক বেলেগ একো হ'ব নোৱাৰে, ইয়াৰ উৎপাদকো 6 হ'ব। তেনেহ'লে 12 আৰু 48ৰ গসাগু কিমান হ'ব? 6। আহক নেক্সট বস্তুটো চাওঁ। 70, 105 আৰু 175। 70, 105ৰ ডিফাৰেঞ্চ কিমান হ'ল? ইয়াতে ডিফাৰেঞ্চ হ'ব 35 আৰু ইয়াত ডিফাৰেঞ্চ কিমান হ'ব? আপোনালোকে সকলোমতে সৰু ডিফাৰেঞ্চটো চাব, ইফালে চাবই নালাগে আপোনালোকে। ইয়াতে 35 আছে, এতিয়া 35 হ'ব, নহ'লে 35ৰ উৎপাদক হ'ব। এতিয়া 35 চাবচোন তিনিটাত যায় নেকি? 35 2 গুণ 70, 35 3 গুণ 105 আৰু 35 5 গুণ 175। তেনেহ'লে 35 তিনিটাতে যায়। তেনেহ'লে 35 হ'ব ইয়াৰ গসাগু। আপোনালোকে একো চাব নালাগে আন। এতিয়া তিনিটাৰ 70, 105 আৰু 175ৰ গসাগু কিমান হ'ব? 35। একদম ইজি। আপোনালোকে সকলোমতে ডিফাৰেঞ্চ চাব, আৰু নহ'লে ডিফাৰেঞ্চটো নিমিলিলে ডিফাৰেঞ্চৰ উৎপাদকটো চাব। নেক্সট প্ৰশ্নটো হ'ল 2, 3 আৰু 7ৰ লসাগু কিমান? এতিয়া আহিছে লসাগুৰ প্ৰশ্ন। 2 পূৰণ 3 পূৰণ 7, তিনিটা পূৰণ কৰিলে কিমান হ'ব? 7 3 গুণ 21, 21 2 গুণ 42। তেনেহ'লে ইয়াৰ উৎপাদক 42 হ'ব, আৰু একো হ'ব নোৱাৰে। 2, 3, 7ৰ লসাগু কিমান হ'ব? 42। মৌলিক সংখ্যা হ'লে সকলো সময়তে পূৰণ কৰি দিব। আহক নেক্সট প্ৰশ্নটো চাওঁ। ইয়াতে কিমান দিছে? 2 কিউব ইনটু 3 টু দি পাৱাৰ 5 আৰু 3 কিউব ইনটু 5 স্কুৱেৰৰ গসাগু কিমান? আপোনালোকে মন কৰিব, ইয়াত গৰিষ্ঠ উৎপাদক, সাধাৰণ উৎপাদক ওলাব দিছে। গৰিষ্ঠ মানে আপুনি লঘুত্তমটো চাব, গৰিষ্ঠ মানে আপুনি বিপৰীতটো চাব। আপোনাৰ ট্ৰিক দিছোঁ এইটো। 2 কিউব আছে, ইয়াতে 3 কিউব আছে, দুয়োটাতে কমন থাকিব লাগিব। ইয়াতে 2 কিউব আছে, ইয়াতে কিন্তু 2 নাই, সেইকাৰণে ইয়াতে 3 ধৰিব লাগিব। ইয়াতে 3 টু দি পাৱাৰ 5 আছে, ইয়াতে 3 কিউব আছে। তেনেহ'লে আপোনালোকে কিমান ল'ব? দুয়োটাতে কমন থাকিব লাগিব। ইয়াতে 5টা 3 আছে, আৰু ইয়াতে কিমান আছে চাব? 3টা 3 আছে। আপোনালোকে এই 3 3 কাটি দিব, এই 3 3 কাটি দিব, এই 3 3 কমন থাকিলে কেইটা? কমন থাকিলে 3 কিউব। ইয়াতে থাকিলে 3 কিউব কমন আছে, কিন্তু এই দুটা ধৰিব নোৱাৰে আপুনি। এইটো ধৰিব নোৱাৰে কিয়নো দুয়োটাতে কমন থাকিব লাগিব। গৰিষ্ঠ সাধাৰণ উৎপাদক দুয়োটাতে কমন থাকিব লাগিব। ইয়াতে এনচাৰটো কি হ'ব? 3 কিউব। ডি নম্বৰ হ'ল ইয়াৰ কাৰেক্ট এনচাৰ। আহক নেক্সট প্ৰশ্নটো চাওঁ। ইয়াতে কি ওলাব চাব আপোনালোকে। 2 স্কুৱেৰ ইনটু 3 টু দি পাৱাৰ 5 ইনটু 7 কিউব আৰু 2 টু দি পাৱাৰ 4, 3 টু দি পাৱাৰ 4 ইনটু 7 টু দি পাৱাৰ 1 নৰ লসাগু কিমান? আপোনালোকক ইয়াত লসাগু ওলাব হৈছে। আপোনাৰ লসাগু মানে একেলগে মনত ৰাখিব যে লসাগু মানে আপুনি গৰিষ্ঠটো চাব, গৰিষ্ঠ মানে ডাঙৰটো চাব, ডাঙৰ পাৱাৰ। লসাগু মানে এটা ট্ৰিকে ধৰি ল'ব আপোনালোকে। এইটো লসাগু আছে নে? লসাগু মানে লঘুত্তম, আপুনি বিপৰীতটো চাব। বিপৰীত চাব মানে 2ৰ পাৱাৰ হায়েষ্ট কিমান আছে ইয়াত? 2ৰ পাৱাৰ ইয়াত আছে 2 টু দি পাৱাৰ 4 ইনটু 3ৰ পাৱাৰ হায়েষ্ট কিমান আছে? 3ৰ পাৱাৰ হায়েষ্ট আছে 3 টু দি পাৱাৰ 5। তেনেহ'লে এনচাৰ হ'ব 3 টু দি পাৱাৰ 5 ইনটু 7ৰ পাৱাৰ হায়েষ্ট কিমান আছে? 7ৰ পাৱাৰ হায়েষ্ট আছে 7 কিউব। তেনেহ'লে আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো কিমান হ'ব? অপশ্যন নম্বৰ চি।
একদম ইজি আপোনালোকে লঘুত্তম মানে গৰিষ্ঠ চাব আৰু গৰিষ্ঠ মানে লঘুত্তম থাকে চাব একদম ইজি আহক নেক্সট প্ৰশ্নটো চাওঁ দুটা ক্ৰমিক সংখ্যাৰ গসাউ কিমান আপোনালোকে চাব ক্ৰমিক সংখ্যা যিকোনো ক্ৰমিক সংখ্যা দুটা ল'ব 1 2 3 4 5 যিকোনো ল'ব পাৰে আপোনালোকে দুটা ল'ব দিছে বেছি ল'ব নালাগে 1 2 এই দুটা ল'ব ইয়াৰ গসাউ কিমান গসাউ মানে আপোনালোকে কি কৈছে গসাউ মানে ডিফাৰেন্স চাব 1 আৰু 2 মাজৰ ডিফাৰেন্স কিমান হয় ডিফাৰেন্স হ'ল 1 তেনেহ'লে ইয়াৰ গসাউ এনসাৰে 1 আৰু বেলেগ একো চাব নালাগে দুটা ক্ৰমিক সংখ্যাৰ গসাউ কিমান 1 নেক্সট প্ৰশ্ন চাও আহক দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ 10 12 লৈছো ক্ৰমিক সংখ্যা ল'ব বেলেগ ল'ব নোৱাৰে 10 আৰু 12ৰ ডিফাৰেন্স কিমান 2 তেনেহ'লে ইয়াৰ গসাউ চাব নালাগে গসাউ 2 হ'ব আনসাৰ বেলেগ চাব নালাগে একদম ইজি আহক নেক্সট প্ৰশ্ন চাও ইয়াতে কি কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাউ কিমান দুটা ক্ৰমিক অযুগ্ম সংখ্যা চাব অযুগ্ম যিকোনো ল'ব পাৰে 3 5 যিকোনো ল'ব পাৰে আপুনি 3 আৰু 5ৰ মাজৰ গসাউ কিমান হ'ব ডিফাৰেন্সটো চাব আপুনি কিমান হয় ডিফাৰেন্সটো কিমান হ'ব 2 এটা চাব 2 3 যায় নেকি 2 3 নাযায় 2 5 যায় নেকি 2 5 নাযায় তেনেহ'লে ইয়াৰ উৎপাদক কিমান হ'ব 1 আৰু 2 1 2 টো হ'বই নোৱাৰে এতিয়া তেনেহ'লে ইয়াৰ উৎপাদক হ'ব 1 কি দিছে দুটা সংখ্যাৰ গসাউ আৰু লসাগু ক্ৰমে 4 আৰু 60 এটা সংখ্যা 20 আনটো কিমান লসাগু কিমান আছে ইয়াত 60 আৰু গসাউ কিমান আছে 4 ইয়াত 4 আৰু 60 কেইবাৰ যায় 15 বাৰ 15 বাৰ গ'লে আপুনি 15ৰ উৎপাদক ওলাব 15ৰ উৎপাদক মানে ফেক্টৰ ওলাব যিকোনো দুটা ফেক্টৰ 3 আৰু 5 3 আৰু 5 আপুনি কোনটো উৎপাদকৰ লগত পূৰণ কৰিলে 20 পাব এতিয়া 5ৰ লগত পূৰণ কৰিলে 3ৰ লগত পূৰণ কৰিলে 20 নাপায় তেনেহ'লে 5ৰ লগত 4 পূৰণ কৰিলে কিমান পাব 20 তেনেহ'লে 3ৰ লগতো 4 পূৰণ কৰিব 3 4 গুণ কিমান 12 তেনেহ'লে ইয়াৰ সংখ্যাটোৰ উৎপাদক কিমান হ'ব এটা সংখ্যা কিমান হ'ব 12 তেনেহ'লে এটা সংখ্যা 12 আৰু আনটো সংখ্যা 20 একদম ইজি আহক নেক্সট প্ৰশ্নটো চাওঁ দুটা সংখ্যাৰ গসাউ আৰু লসাউ ক্ৰমে 5 আৰু 75 দুটা সংখ্যাৰ বিয়োগফল 10 তেনেহ'লে সংখ্যা দুটাৰ যোগফল কিমান আপোনালোকক আগৰ ট্ৰিকটো মনত ৰাখিব আগৰ ট্ৰিক মতে যাব আপোনালোকে 75ক 5ৰে হৰণ কৰিব ইয়াত লসাগু যিহেতু 75 আৰু গসাগু যিহেতু 5 এতিয়া 75 ডিভাইড বাই 5 কিমান হয় এটা 5 75 কিবা যায় 15 বাৰ 15ৰ উৎপাদক ওলাব 15ৰ উৎপাদক ওলালে কিমান ওলাব 5 পূৰণ 3 5 3 গুণ 15 তেনেহ'লে এতিয়া কি কৰিব একদম সহজ ট্ৰিক দি আপোনালোকক গসাউৰে পূৰণ কৰি দিব গসাউ কিমান আছে ইয়াত 5 গসাগু 5 3ৰ লগত 5 পূৰণ কৰি দিব 3 5 গুণ কিমান হয় 15 আৰু 5 5 গুণ কিমান হয় 25 আপোনালোকে মিলাই চাব পাৰিব 25 মাইনাছ 15 কিমান হয় 10 যিহেতু আপোনালোকক দিছে বিয়োগফল 10 আৰু যোগফলটো কিমান হ'ব ৰব 25 প্লাস 15 4 40 এনসারটো হ'ব 40 হক নেক্সট প্ৰশ্নটো চাও দুটা সংখ্যাৰ গসাউ আৰু লসাউ ক্ৰমে 4 আৰু 60 সংখ্যা দুটাৰ বিয়োগফল কিমান হ'ব যদি সংখ্যা দুটাৰ যোগফল 32 আপোনালোকে মন কৰিব যে এটা কথা বাৰে বাৰে কৈ আছো আপোনালোকক যেতিয়া এনেকৈ দি থাকিব এটা সংখ্যা দিয়া থাকিব আৰু এটা সংখ্যা ওলাব দিব বা যোগফল বা বিয়োগফল ওলাব দিব তে কি কৰিব সকলো সময়তে গসাগু যেটো আছে গসাগু দি লসাগু হৰণ কৰিব লসাগু কিমান আছে 60 60 ডিভাইড বাই 4 4 60 কিবাৰ যাব 15 বাৰ 15 আৰু উৎপাদক ওলাব 15 উৎপাদক ওলালে কিমান ওলাব 5 পূৰণ 3 এতিয়া উৎপাদক কি ওলাল 5 আৰু 3 5 আৰু 3 5ৰ লগত 4 পূৰণ কৰিব যেটো গসাউ পূৰণ কৰিব লাগিব গসাগু হল 4 5 পূৰণ 4 আৰু ইয়াত হল 3 পূৰণ 4 3 4 গুণ কিমান হল 12 5 4 গুণ কিমান হল 20 তেনেহলে কি কৈছে সংখ্যা দুটাৰ বিয়োগফল কিমান হ'ব যদি সংখ্যা দুটাৰ যোগফল এটা চাব 12 আৰু 20ৰ যোগফল কিমান হৈছে 32 যেহেতু 32 ইয়াতে দিয়া আছে যোগফল 32 বুলি
তেনেহ'লে ইয়াৰ বিয়োগফলটো কিমান হ'ব? 20ৰ পৰা 12 গ'লে কিমান হ'ব? 8। তেনেহ'লে ইয়াৰ উত্তৰটো কিমান হ'ব? 8। আহক নেক্সট প্ৰশ্নটো যাওঁ। দুটা সংখ্যাৰ গসাউ 12 তেন্তে তলৰ কোনটো ইয়াৰ লসাউ নহয়? গসাউ মানে মন কৰিব যে গসাউ মানে সকলো সময়ত উৎপাদকটো চাব। গসাউ মানে উৎপাদক, গৰিষ্ঠ সাধাৰণ উৎপাদক। কোনটোৰ উৎপাদক 12 হ'ব পাৰে? 60ৰ উৎপাদক চাওকচোন 12 হ'ব পাৰে নেকি? 60 12 কিবা যায়? 12 5 গুণ 60। এইটো হ'ব পাৰে, কিন্তু ইয়াত কি হৈছে? লসাগু হ'ব নোৱাৰে। এতিয়া 48 চাবচোন, 48ত 12 যায় নেকি? 48 12 4 গুণ 48। 48 হ'ব। 24 চাবচোন যায় নেকি? 24 12 2 গুণ 24। 24তো যায়, কিন্তু 80ত নাযায়। তেনেহ'লে ইয়াৰ উৎপাদক কিমান হ'ব? উৎপাদক কোনটো হ'ব নোৱাৰে? ইয়াৰ এনচাৰটো হ'ব বি। আহক নেক্সট প্ৰশ্নটো চাওঁ। দুটা সংখ্যা 16 আৰু 20ৰ লসাগু আৰু গসাগুৰ অনুপাত কিমান? 16 আৰু 20। 16 আৰু 20ৰ লসাগু কিমান হ'ব? 16 আৰু 20ৰ লসাগু কিমান হ'ব? আপুনি কৰি ওলাব লাগিব। 16 20। 2 8 বাৰ যায়, 2 10 বাৰ যায়, 2 4 বাৰ যায়, 2 5 বাৰ যায়, 2 2 বাৰ যায়, 5 নামি আহিব। 5 2 গুণ 10, 10 2 গুণ 20, 20 2 গুণ 40, 40 2 গুণ 80। তেনেহ'লে 16 আৰু 20ৰ লসাগু কিমান হ'ব? 80। আৰু ওলাব লাগিব আমাৰ কি? 16 আৰু 20ৰ গসাগু। এতিয়া গসাগু ওলাবলৈ কি কৰিব লাগিব? 16 আৰু 20ৰ গসাগু ওলাব দিলে আপুনি কি কৰিব? 16 আৰু 20ৰ ডিফাৰেন্সটো চাব। ডিফাৰেন্সটো কিমান? ইয়াৰ 4। 4 যাব চাবচোন 16ত যায় নেকি? 4 4 গুণ 16, 4 5 গুণ 20। তেনেহ'লে ইয়াৰ গসাগু 4 হ'ব। ইয়াত কিমান ওলাইছিল? 80 আৰু 4। ইয়াত 4 80ত কেইবাৰ যায়? 20 বাৰ। তেনেহ'লে হ'ব 20:1। তেনেহ'লে দুটা সংখ্যা 16 আৰু 20ৰ লসাগু আৰু গসাগুৰ অনুপাত কিমান হ'ব? কাৰেক্ট অপশ্যনটো হ'ব চি, 20:1। আজি ভিডিঅ'লৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।